গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে, মোৰো ভালেই। আৰু আজি আমি লিচু খাবলৈ যাওঁ, তাকে ভিডিঅ' এটা বনাইছোঁ। কেনেকুৱা হয় আপোনালোকে জনাব আৰু ভিডিঅ'টো চাই থাকিব। গৈ আছোঁ, এইটো আমাৰ আইতাৰ ঘৰ, য'ত গৈছোঁ। আৰু আমাৰ মা ঘৰৰ পৰা বেছি দূৰ নহয়, বেছি দূৰ মানে ফিল্ড এখন আছে আৰু ফিল্ডখন পাৰ হ'ব লাগে। ফিল্ডখনত আছে বনগুটি, কাপোৰত বনগুটি লাগিব, গুচাই লৈছোঁ, পাই গ'লোহি। আছে নাই এইজোপা লিচু গছজোপা? আছে নাই? মই আমাৰ বেটাক খুৱাম বুলিহে। লাগি আছে দেই, এয়া কেঁচা কেঁচা হৈ আছে যে। ধৰচোন ধৰ, পাৰিবি জানো পাৰিবলৈ? আইতা যে নাই। লিচু পাৰ আকৌ। কেঁচা কেঁচা হৈ আছে, এটাও ভৰাবই পৰা নাই। কি লিচু পাৰিছে আমাৰ চুনুক খুৱাব লাগিব লিচু ন। তেনেকৈ গছত জিলিকি থকাকৈ লিচু নাই, লিচুবোৰ কেঁচা কেঁচা হৈ আছে। গছজোপাত লিচু নেদেখে, ভিডিঅ'টোততো আৰু নেদেখে। তথাপিতো এইকেইটা পালোঁ, যিকেইটা পালোঁ আপোনালোককো দেখাইছোঁ। লিচু হাতখন নাই ধোৱা যে তই? ওপৰত গুচাইছোঁ, মই নুচুম নহয়। হ'লেও চুনুটোক লুখাব লাগে চা। ইয়াত অকণমান লেচুটোত লগোৱা। লেচুটোত নলগাবি। টেঙা নেকি? খাইছে আৰু মিঠা টেঙা। টুকুৰা চেকুটি কিনে খাইছা মিঠা টেঙা? মই খাই দিম, খাব নালাগে। কেনেকৈ খাব লাগে চা। কি মই খাই দিম দেই। লিচুটো খাই ল'লোঁ আৰু এইফালে ধুনীয়া ধুনীয়া কঁঠাল লাগি আছে। আৰু কেইদিনমান হ'লে কঁঠালো পকিব দেই। কঁঠাল খামহি। কঁঠাল গছত এটা বান্দৰো আছে। এইটো দেখিছা, তামোল গছজোপাত পূৰা কঁঠাল খাই আছে। ধৰ বান্দৰটো চা, পূৰা হামিয়াই পিনি খাই আছে। বান্দৰ দেখিলে আমাৰ ইয়াত বহুত বান্দৰ আছে, ফল মূল একোৱে নহয়, যেনেকৈ কঁঠালবোৰ খাই আছে। আৰু আইতাহঁতৰ ঘৰৰ ওচৰত এটা পুখুৰী আছে, পুখুৰীটো আপোনালোকক দেখাইছোঁ দেই। এইবিলাক দেখিছে নহয়, ইমান ধুনীয়া ধুনীয়া ভেট ফুলৰ পাত, ইমান ধুনীয়া লাগিছে দেখিবলৈ। মানে গোটেই পুখুৰীটোতে পূৰা গুলপীয়াকৈ ফুলি থাকে আৰু তেতিয়া দেখিবলৈ বহুত ধুনীয়া লাগে। এতিয়াও ধুনীয়া লাগিছে, পাতখিনি কিবা এটা ধুনীয়া লাগিছে। এনেও ভাল লাগে সেউজীয়া বস্তুবোৰ, নহয় জানো? আৰু যেতিয়া ফুল ফুলিব তেতিয়া ইমানেই ধুনীয়া লাগে। তেতিয়া মই দৃশ্যটো আপোনালোকক দেখাম দেই। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। বাই বাই।